বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজি আমি আলোচনা কৰিম এজন মহান ব্যক্তিৰ বিষয়ে, যিজন ব্যক্তিয়ে অকলে 438 দিন প্ৰশান্ত মহাসাগৰত আছিল। আৰু এই ব্যক্তিজনৰ নাম হ'ল এলবেৰেঙ্গা। আৰু এই ব্যক্তিজনে সকলোকে আচৰিত কৰি দিছিল। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ। এই মহাসাগৰে পৃথিৱীৰ 30% অকলে আগুৰি আছে। এই মহাসাগৰটো ইমান ডাঙৰ যে পৃথিৱীত থকা স্থলভাগ যদি একেলগে লগ কৰি দিয়া হয় তথাপিও এই মহাসাগৰৰ সমান নহ'ব। আৰু ইমান ডাঙৰ মহাসাগৰটোত যদি আপুনি হেৰাই যায় বিচাৰি পোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। কিন্তু এলবেৰেঙ্গা নামৰ এই ব্যক্তিজনৰ কাহিনীটোৱে সকলোকে আচৰিত কৰি দিছে। এই ব্যক্তিজনে এই কামটো কৰি ৱৰ্ল্ড ৰেকৰ্ডত নাম ৰাখিবলৈ সক্ষম হৈছে। 438 দিন প্ৰশান্ত মহাসাগৰত হেৰাই যোৱা এটা ৰেকৰ্ড। এই ব্যক্তিজনে তেওঁৰ নিজৰ জীৱন কেনেকৈ বচাইছিল সেইটো জনাৰ আগতে আমি জানিব লাগিব তেওঁ হেৰাইছিল কেনেকৈ। তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। আৰু আপোনালোকে চাই আছে নলেজ টিভি অসম। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। এলবেৰেঙ্গা এজন সাগৰত মাছ মৰা ব্যক্তি আছিল। আৰু 2012 চনৰ 17 নৱেম্বৰত এলবেৰেঙ্গা আৰু তেওঁৰ লগৰীয়া এজনৰ সৈতে সৰু নাও এখন লৈ মেক্সিকোৰ এখন ক্ৰষ্টা এজল নামৰ গাঁৱৰ পৰা মাছ মাৰিবলৈ ওলাই গৈছিল। সিহঁতে কম সময়ৰ বাবে মাছ মাৰিবলৈ গৈছিল কাৰণ সিহঁতৰ নাওখন সৰু আছিল আৰু বহু সময় থাকিবলৈ খোৱা বোৱাৰ বস্তুও ইমান সিহঁতৰ ওচৰত নাছিল। সেই নাওখন 7 মিটাৰ দীঘল আছিল আৰু নাওখনৰ ওপৰত কোনো ধৰণৰ বৰষুণ নপৰিবলৈ ব্যৱহাৰ কৰা টিনপাতো নাছিল। নাওখনত এটা মটৰ লগোৱা আছিল আৰু ৰেফ্ৰিজেৰেটৰ এটা আছিল, যিটো সিহঁতে মাছ ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰিছিল। সিহঁতে সাগৰত থকা অৱস্থাতে ধুমুহাৰ সৃষ্টি হৈছিল আৰু সিহঁতে ভাবিছিল যে ধুমুহা অহাৰ আগতে ঘূৰি আহিব পাৰিলে যিখিনি মাছ ধৰিছিল সেই মাছখিনি বিক্ৰী কৰি সপ্তাহটো চলি যাব। কিন্তু সিহঁতে মেক্সিকোৰ পৰা 120 কিলোমিটাৰ দূৰত আছিল আৰু হঠাতে ধুমুহাৰ কোব বেছি হ'বলৈ ধৰিলে। আৰু সিহঁতে ভবাতকৈ আগতে ধুমুহা আহি গৈছিল আৰু সিহঁতৰ নাওখন ডুব যাওঁ যাওঁ হৈছিল। আৰু সিহঁতে নাওখনত থকা জালসহ সকলো বস্তু পানীত পেলাই দিছিল যাতে নাওখন ডুব নাযায়। আৰু মেক্সিকোৰ সেই গাঁওখনৰ পৰা 6 ঘণ্টাৰ বাট আছিল আৰু সিহঁতে সকলো বল প্ৰয়োগ কৰি পাৰলৈ আহিবলৈ চেষ্টা কৰিছিল। আৰু তেনেকৈয়ে সিহঁতৰ সেই দিনটো পাৰ হৈছিল। আৰু পিছদিনা ৰাতিপুৱা পাৰৰ পৰা 24 কিলোমিটাৰ দূৰত আছিল। সিহঁতে পাৰ দেখিবলৈ পাইছিল, কিন্তু সেই সময়তে সিহঁতৰ লগত এটা ডাঙৰ দুৰ্ঘটনা হয়, যিটো দুৰ্ঘটনাই সিহঁতৰ জীৱন শেষ কৰি দিছিল। সিহঁতে ব্যৱহাৰ কৰা নাওখনৰ মটৰটো হঠাৎ বন্ধ হৈ গৈছিল আৰু মটৰটো বন্ধ হৈ যোৱাৰ বাবে সিহঁতে আগলৈ আহিব পৰা নাছিল। আৰু ধুমুহাৰ কোবত নাওখন সাগৰৰ মাজলৈ যাবলৈ ধৰিলে আৰু সিহঁতৰ ওচৰত থকা ৰেডিঅ' ছিগনেল পঠাই আছিল সিহঁতৰ মালিকলৈ, কিন্তু ৰেডিঅ'ৰ বেটাৰীও সেই সময়তে শেষ হৈ গৈছিল। এই কথাটো শুনিবলৈ চিনেমাৰ দৰে লাগে যদিও সেই সময়ত সিহঁতৰ কেনেকুৱা অৱস্থা হৈছিল এবাৰ ভাবি চোৱাচোন। আৰু সিহঁতৰ মেনেজাৰবিলাকে সেই প্ৰশান্ত মহাসাগৰ বহুদিন ধৰি বিচাৰিছিল, কিন্তু কোনো ধৰণৰ সন্ধান পোৱা নাছিল কাৰণ এলবেৰেঙ্গা আৰু তেওঁৰ সতীৰ্থ দুয়ো প্ৰশান্ত মহাসাগৰৰ মাজ ভাগ পাইছিলগৈ। 4 দিন পিছত সিহঁতক সেই ধুমুহাই 450 কিলোমিটাৰ দূৰলৈ লৈ গৈছিল আৰু সিহঁতৰ নাওখন ইমান সৰু আছিল যে ওপৰেৰে উৰাজাহাজ গ'লেও নাওখন দেখা পোৱা নাযায়। আৰু সিহঁতে তেতিয়া ভাবিছিল যে আমাৰ এতিয়া মৃত্যু নিশ্চিত। তথাপিও জীয়াই থকালৈ সিহঁতে ধৰা মাছবিলাক খাই জীয়াই আছিল, কিন্তু সিহঁতে খাবলৈ পানী পোৱা নাছিল কাৰণ সাগৰৰ নিমখীয়া পানী খাব নোৱাৰাৰ বাবে সিহঁত অচল হৈ পৰিছিল। আৰু সিহঁতৰ লগত এটা বটল আছিল। যেতিয়া বৰষুণ আহে তেতিয়াই সেই বটলটোত বৰষুণৰ পানী পৰিবলৈ দিয়ে আৰু তাকেই খাই জীয়াই আছিল। আৰু এনেকৈয়ে সিহঁতৰ দিন বাগৰিব ধৰিছিল। সিহঁতে সেই সময়ত কেনেকৈ আছিল সঁচাকৈ আচৰিত। এলবেৰেঙ্গাই কোৱা মতে সিহঁত দুয়োৰে মানসিকভাৱে ভাগি পৰিছিল। আৰু 4 মাহ পাৰ হোৱাৰ পিছত এলবেৰেঙ্গাৰ বন্ধুজনে মৃত্যুক সাৱটি লৈছিল আৰু এলবেৰেঙ্গা অকলশৰীয়া হৈ পৰিছিল। আৰু তেনে অৱস্থাত এলবেৰেঙ্গাৰ মগজুই কাম নকৰা হৈ পৰিছিল। মাজে মাজে কিছুমান ভয় লগা চিত্ৰ দেখা পাইছিল আৰু উশাহ বন্ধ হোৱা যেন পাইছিল। এনেকৈ 8 মাহ পাৰ হোৱাৰ পিছত এলবেৰেঙ্গা প্ৰায় 8000 কিলোমিটাৰ দূৰ পাইছিলগৈ। আৰু এনেকৈ গৈ থাকোঁতে পানীত কিছুমান নাৰিকল উটি অহা দেখা পাইছিল আৰু তেওঁ ভাবিছিল যে ওচৰে পাজৰে কিছুমান দ্বীপ আছে। অলপ দূৰ যোৱাৰ পিছত তেওঁ এটা দ্বীপ দেখিছিল আৰু সাঁতুৰিবলৈ আৰম্ভ কৰিছিল সেই দ্বীপটোলৈ। আৰু ইমান দিন নাৱত থকাৰ পিছত প্ৰথমবাৰৰ বাবে সেই দ্বীপটোত ভৰি থৈছিল। আৰু সেই দ্বীপটোৰ নাম আছিল ইবন এটল, যিটো পৃথিৱীৰ সৰু আইলেণ্ড হিচাপে জনা যায়। তেওঁ 438 দিনত 11000 কিলোমিটাৰ আহিছিল আৰু এই দ্বীপটো নোপোৱা হ'লে তেওঁৰ মৃত্যু নিশ্চিত আছিল, কিয়নো তেওঁ যিটো ফালে গতি কৰিছিল একেবাৰে ফিলিপাইন্স পালেহে তেওঁ মাটি দেখা পালে হয়, কিন্তু তেতিয়ালৈ থকা হ'লে তেওঁৰ মৃত্যু হ'ল হয়। কিন্তু সেই দ্বীপটো পোৱাৰ পিছত তেওঁক বিচাৰি পোৱা গ'ল আৰু লৈ অহা হ'ল
এইটোৱেই আছিল এলবেৰেঙ্গাৰ কাহিনী, যিটোৰ পৰা ধৈৰ্য আৰু ক্ষমতাৰ প্ৰমাণ পোৱা যায়, আৰু সেয়েহে এলবেৰেঙ্গাক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো নাম দিয়া হৈছে। বন্ধুসকল, ইয়াৰ পৰা বুজা যায় যে মানুহ যিমান দুখত পৰিলেও বা কষ্টত থাকিলেও ধৈৰ্য ধৰিব লাগে, কেতিয়াও দুখী হ'ব নালাগে। এই কাহিনীটোৰ পৰা মই বহুত কথাই শিকিলোঁ। আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰি ক'বচোন, আৰু যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব।